আজি আপোনালোকৰ বাবে এটা নতুন বস্তু লৈ আহিছোঁ। প্ৰথমেই ক'ব বিচাৰিছোঁ কোনসকল ব্যক্তিয়ে বাৰু পৰিধান কৰিব পাৰে এই বিশেষ বস্তুটো। যিসকলৰ ৰাহুৰ বেয়া প্ৰভাৱ চলি আছে, ৰাহুৰ দোষ চলি আছে, ৰাহুৰ দশা চলি আছে, তেওঁলোকে সকলোৱে এই বস্তুটো পৰিধান কৰিব পাৰে। আৰু যিসকলৰ ৰাহুৰ বেয়া প্ৰভাৱ নহয় কিন্তু জীৱনত কিছু বাধা বিঘিনি চলি আছে, তেওঁলোক সকলোৱে আচলতে এক কথাত ক'বলৈ গ'লে প্ৰত্যেকজন ব্যক্তিয়ে পৰিধান কৰিব পাৰে এই বিশেষ বস্তুটো। ৰাতিৰ ভিতৰতে আপোনাক কোটিপতি বনাই দিব পাৰে এই বস্তুটোৱে। লটাৰীত আপোনাৰ ভাগ্য ফুলিব পাৰে। আৰু শেহতীয়াকৈ আমি দেখিছোঁ শ্বেয়াৰ মাৰ্কেটক লৈ সকলো কনচিয়াছ, বহুতে আজিকালি মিউচুৱেল ফাণ্ড ধৰণৰ বিভিন্ন ইনভেষ্টমেণ্ট কৰে। গতিকে তেওঁলোকৰো ধন বৃদ্ধি পাব, তেওঁলোকৰ জীৱনলৈ ধনৰ আগমন হ'ব, শ্বেয়াৰ মাৰ্কেটত তেওঁলোকে খুব ভাল প্ৰফিট কৰিব পাৰিব। এনেধৰণৰ কিছু সৌভাগ্য ফুলিব আপোনাৰ কিছু ক্ষেত্ৰত। আৰু ইয়াৰ উপৰিও আপুনি সুস্বাস্থ্যৰ অধিকাৰী হ'ব। আপোনাৰ জীৱনলৈ ধন সম্পত্তি লগতে সকলোবোৰ যিসমূহ বিলাসিতা আমি বিচাৰোঁ সকলোবোৰৰ আপোনাৰ জীৱনলৈ আকৰ্ষণ বৃদ্ধি হ'ব। বিশেষ বস্তুটো মই দেখুৱাব বিচাৰিছোঁ, এয়া চাওক, এইটো হৈছে মাছমণি। এই মাছমণিটো যদি আপোনালোকে পৰিধান কৰে, এইদৰে লকেট কৰি বনোৱা হৈছে আৰু বিভিন্ন ফৰ্মত আহে, আপোনালোকে পৰিধান কৰিব পাৰিব। চাওক, ধৰিব পাৰিছেনে নাই বাৰু? এনেধৰণৰ আপোনালোকে যদি মাছমণি পৰিধান কৰে, আপোনালোকে যথেষ্ট টকা পইচা আপোনালোকৰ জীৱনলৈ আকৰ্ষণ কৰিব পাৰিব। টকা পইচা আপোনাৰ জীৱনলৈ আহিব। স্বাস্থ্যৰ কথা মই কৈছোঁ, সুস্বাস্থ্যৰ আপুনি অধিকাৰী হ'ব পাৰিব। আপোনাৰ জীৱনলৈ গুড লাক আপোনাৰ আহিব, সকলোতে আপোনাৰ ভাগ্য ফুলিব। ইয়াৰ উপৰি আমি যিসমূহ নিগেটিভ এনাৰ্জিক ভয় কৰোঁ, সেই নিগেটিভ এনাৰ্জিয়ে আপোনাক এটেক কৰিব নোৱাৰিব। ধৰক আপুনি ভূতৰ ভয় বুলিয়ে ভাবক বা যিয়ে নাভাবক কিয়, যিসমূহ নিগেটিভ এনাৰ্জি, ব্লেক মেজিক বুলি যদি আমি কওঁ, যিসমূহ বস্তুলৈ আমি ভয় কৰোঁ, সেইসমূহ বস্তুৱে আপোনাক স্পৰ্শ কৰিব নোৱাৰিব। গতিকে সকলো দিশৰ পৰা অত্যন্ত লাভজনক হৈছে এই মাছমণিটো। আৰু এই মাছমণিৰ ৰিজাল্ট কিন্তু খুব ফাষ্ট পোৱা যায়। আপুনি পৰিধান কৰাৰ লগে লগে সলনি দেখিবলৈ পাব, পৰিধান কৰাৰ লগে লগে আপুনি ৰিজাল্ট দেখিবলৈ আৰম্ভ কৰিব। কিন্তু আটাইতকৈ ছিক্ৰেট কথাটো মই এতিয়া ক'ব বিচাৰিছোঁ, এই মাছমণি যদি এবাৰ আপোনাৰ হাতৰ পৰা হেৰাই গৈছে, আপুনি কিন্তু যিমান বিচাৰিলেও এই মানিটোক নাপাব। গতিকে সেইটো হৈছে মাছমণিৰ ছিক্ৰেট। কিন্তু যিসকলে ব্যৱহাৰ কৰিছে ইতিমধ্যে তেওঁলোকে জানে, আৰু যিসকলে ব্যৱহাৰ কৰা নাই তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ। এনেধৰণৰ মাছমণি আপুনি পৰিধান কৰি চাওক আৰু আপোনাৰ জীৱনত পৰিৱৰ্তন চাওক। আপুনি পৰিৱৰ্তন দেখিলে আচৰিত হ'ব। গতিকে আশা কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল পাইছে। থেংক ইউ।